বোকাজানত 5 কেজি হেৰোইন উদ্ধাৰ এজনক গ্ৰেপ্তাৰ বোকাজান আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত SBI খটখটীৰ সন্মুখত এটা নাকা স্থাপন কৰে SDPO জন দাসে APSৰ তত্বাৱধানত OC খটখটী SI ৰমেন বৰদলৈ SI নিতুল শইকীয়া SI দেৱজ্যোতি দাস SI স্বাদন স্বৰ্গীয়াৰী ASI দীপক বৰা ASI জিতেন গগৈ আইচৰ সহযোগত লাহৰীজান PPC 20 CRPF কেম্পৰ বোকাজান APRG কেম্প বোকাজান আৰু PSৰ সহযোগত এই অভিযান পুৱা প্ৰায় 10 বজাত ডিমাপুৰৰ পৰা অহা AA09J4746 নম্বৰ পঞ্জীয়নৰ এখন বগা বলেৰো বাহন আটক কৰি বাহনখনৰ সম্পূৰ্ণ তালাচী চলোৱাৰ পিছত 5 কেজি প্ৰায় হেৰোইন তথা 390টা চাবোনৰ কেছ উদ্ধাৰ হয় বাহনখনৰ ওপৰৰ ফালে গোপন চেম্বাৰ বনাই লুকাই ৰখা হয় ড্ৰাগছখিনি ড্ৰাগছ লুকুৱাবলৈ গোপন চেম্বাৰটো ৱেল্ডিং কৰি আনিছিল সৰবৰাহকাৰীয়ে এই সন্দৰ্ভত বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে মহম্মদ ফুজেল আহমেদ বয়স 41 বছৰ ইছলামনগৰ জিলা আৰু থানা হুজাইৰ পিতা মুফাছিল আলী ডিমাপুৰৰ পৰা ড্ৰাগছখিনি নগাঁও বাইপাছত ডেলিভাৰী কৰাৰ কথা আছিল বুলি জানিব দিয়ে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি বুলি জানিব দিয়ে মই জাষ্ট আহিলোঁ हाँ सुई যাব कहाँ लेके जाएगा इसको कहाँ है रेडी होगा ইনফরমেশন আসলে আমি নাকা এটা স্টার্ট করি প্রতি চেষ্টা মহিলা আর প্রায় 10টামান বজাত আমি এখন হোয়াইট কালার বলেরো আমি ইন্টারসেক্ট কৰোঁ আৰু বলেৰোখনৰ বডিত যেনেকৈ চিক্ৰেটলি ৱেল্ডিং কৰি কিনে চিক্ৰেট চেম্বাৰ বনাইছিলে সেই চেম্বাৰটো আমি কাটি পিনে উলিয়াব লগা হয় আৰু টোটেল 397 পেকেটত আপোনাৰ এপ্ৰক্সিমেট 5 কেজি হেৰোইন আমি ব্যৱহাৰ কৰিবলৈ সেইটো ডিমাপুৰৰ পৰা আনিছিলোঁ আৰু বিজনেছটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ লগত কাৰোবাক আটক কৰিবলৈ কমিছে এজন ব্যক্তিক আটক কৰা হৈছে হোজাইৰ বাসিন্দা কি নাম ছাৰ এইটো ফিজুল আহমেদ ছাৰ তেখেত পূৰ্বতো জড়িত হৈছে এনেধৰণৰ কাৰ্য আমি ৰেকৰ্ড চেক কৰি আছোঁ ফাৰ্ডাৰ আমি ইণ্টাৰভিউশ্যনৰ পিছতে গম পাম বজাৰ মূল্য কিমান হ'ব ছাৰ ষ্ট্ৰীট প্ৰাইচ পাৰ কেজি 4-5 কোটি হ'ব বাকী আপুনি চেক কৰিব লাগিব